হেল্ল' গাইজ ৱেলকাম টু বেক মাই ইউটিউব চেনেল। আজি আপোনালোকৰ ওচৰলৈ আকৌ নতুন ভিডিঅ' এটাৰ জৰিয়তে আহিলোঁ। আৰু মৰ্ণিং এতিয়া আমি মানে আপোনালোকৰ জেগা এটা লৈ গৈ আছোঁ। এটা জেগাত আপোনালোকক দেখাই আছোঁ আৰু ক'ত গৈছোঁ আপোনালোকে গম পাবই। আৰু শেষত কৰি আছোঁ বাৰু। আৰু ইয়াত অহা আমাৰ প্লেনিং নাছিল, কিন্তু বেলেগ এজেগালৈ আহিছিলোঁ। কিন্তু আমি ভাবিলোঁ আহোঁতে একেবাৰে সোমাই যাওঁ। আৰু লগত মোৰ মিতা আছে আৰু আমি দুইজন এতিয়া ওপৰলৈ গৈ আছোঁ। আৰু জেগাটো আপোনালোকক দেখালে চাগে চিনি পাবই, আৰু যিখিনি চিনি পোৱা নাই মই কৈ আছোঁ আৰু দেখাই আছোঁ আপোনালোকক। এতিয়া গৈ আছোঁ আমি সেই জেগাটো আপোনালোকক দেখাইছোঁ। আৰু আমি যিটো জেগাত আহি আছোঁ আপোনালোকে চিনি পোৱা নাই চাগে প্ৰায়ভাগে, আৰু যিখিনিয়ে ইয়াত আহি পাইছে চিনি পাইছে চাগে। জেগাটো দেখুৱাৰ লগতে ওপৰলৈ গৈ আছোঁ বাৰু। এতিয়া একোৱেই হোৱা নাই, জেগা যাই পালে আপোনালোকক কৈ আছোঁ ক'ত গৈ আছোঁ আমি। এইটো হ'ল জেগাটো আমি আহি আছোঁ, আৰু আপোনালোকক কৈয়ে দিছোঁ বাৰু এতিয়াই। আৰু অশান্তি লাগি থাকিব নহয় আপোনালোকৰ নক'লে। আমি আহিছোঁ আমকটা মহেশ ধামলৈ, আৰু মহেশ ধামত শিৱ বাবা মন্দিৰ তালৈ আহিছোঁ আমি শিৱ বাবাক দৰ্শন কৰিবলৈ। মিতা আৰু মই ওপৰলৈ গৈ আছোঁ। যথেষ্ট ওপৰত উঠিব লাগে। कुछ पाने के लिए कुछ खोना पड़ेगा, और बाबा तो साथ है ना, हम मेहनत करने के लिए तैयार है। हाँ, जय भोले बाबा, ओम नमः शिवाय। अभी গৈ আছোঁ আমি। আগত আমি আজি 2 বছৰ 3 বছৰ মূৰত আহিছোঁ। তেতিয়া আহিছিলোঁ 3 বছৰ আগত আহিছিলোঁ। এইবিলাক এনেকুৱা পকী কৰি দিয়া নাছিল, চব পাথৰ আছিলে। পাথৰ এনেকুৱা বহুত কষ্ট হয়। এতিয়া যথেষ্টখিনি সহায় হৈছে বাৰু, আৰু এইবিলাক খুব সুন্দৰ বনাই দিল। ওপৰলৈ উঠা না গৈ আছোঁ এতিয়া। বহুত ওখৰ ঠাই, কিন্তু একদম তলৰ পৰা ওপৰলৈ আহিবলৈ পাহাৰৰ একে ওপৰৰ টিলাত আছে এই মন্দিৰটো। আৰু আপোনালোকেও আহক, খুব সুন্দৰ। শিৱ বাবাক দৰ্শন কৰি যাওক আহি। আৰু ইয়াতে বহুত মানুহ আহি থাকে। আমি মৰ্ণিং আহিলোঁ, আৰু কৈছোঁৱে আপোনালোকক আমি বেলেগলৈ আহিছিলোঁ মৰ্ণিং। আৰু আহোঁতে ভাবিলোঁ, মিতাও ক'লে সোমাই যাওঁ বুলি। আৰু তাকে ইমান হেৰি নাই আমাৰ, জাষ্ট চাকি এটা আৰু ধূপ তেনেকৈ জ্বলাই কৈ যাম ভগৱানক। ভাগৰ লাগি গৈছে, কিন্তু বহুত ওখৰ সেই দেখিছে। আৰু কিমান ওপৰ পাইছোঁহি আপোনালোককো দেখাই আছোঁ। সেই গৈ আছোঁ আৰু। জয় শিৱ বাবা, ভোলেনাথ শ্ৰী শংকৰ কি জয় হো, ওম নমঃ শিৱায়। দেখিবলৈ পাইছে আপোনালোকে কিমান তলৰ পৰা আহিছোঁ। সেই অলপহে দেখিছোঁ, বাকী দেখাই নাই আপোনালোকে। বহুত তলৰ পৰা এতিয়া আকৌ আছে। কেনেকুৱা লাগিছে মিতা আহি? বহুত ভাল লাগিছে। আৰু ভাগৰটো তামান লাগিছে। ওখ আছে ন ঠাইটো? বহুত আছে। বৰ জুচ লাগিব ইয়াত আহিবলগীয়া হ'লে। আপোনালোকে আহক, আৰু সকলোৱে জুচ আহিবই। বাবা নাম ল'লে তাত কোনো হেৰি নাই আৰু। ফাইনেলি পালোঁ আহি। সেই বাবা এই মন্দিৰ আপোনালোকক দেখাইছোঁ। এতিয়া মন্দিৰলৈ যাম, আৰু মন্দিৰত ধূপ চাকি জ্বলামগৈ, ইমানেই। আৰু আমি মানে বেলেগলৈ আহিছিলোঁ, যিহেতু প্ৰায় শৰাই চৰাই তেনেকুৱা নাই। আৰু আহিলোঁ যিহেতু একেবাৰে মন্দিৰত বোলো চাকি এগছ আৰু ধূপ জ্বলাই কৈ যাওঁ। মিতাও ক'লে এতিয়া যাবলৈ আহিছোঁ মন্দিৰলৈ, ভিতৰলৈ যাম এতিয়া। কৃষ্ণ, ওম নমঃ শিৱায়। সুন্দৰ ডাঙৰ পাথৰত ধুনীয়া আৰ্ট কৰি থৈছে। ওপৰৰ পিনে আছে, আপোনালোকক দেখাই আছোঁ। আৰু এয়া হ'ল মহেশ ধাম মন্দিৰ। আৰু পিনে চাওকচোন আপোনালোকে, ভৈয়ামৰ তাৰ তলৰ পৰা আহিছোঁ, কিমান ওপৰত আহিব লাগে। এবাৰ আমি এতিয়া মন্দিৰত ওলাইছোঁ যাবলৈ। ইয়াতে আমি চাকি গছ দিম। ওম নমঃ শিৱায়। ইয়াতে এইটো মন্দিৰটো পালোঁ আহি। আৰু বাবাই জেগাবিলাক চাফ কৰি আছে বাবাই, আৰু আমি অলপ পঢ়ি দিছোঁ। ইয়াত আমি এতিয়া চাকি গছ জ্বলাম, আৰু আপোনালোকক দেখাম বাৰু ভিতৰত মন্দিৰকেইটা।
হৈছে। এতিয়া আমি চাকি জ্বলাম ইয়াত। এয়া চাকিকেইটা জ্বলাব ওলাইছোঁ। এতিয়া চাকিকেইটা ঠিক কৰিছোঁ। এতিয়া দুইটাই জ্বলাম বাৰু। ফাইনেলি আমাৰ সেৱাটো হৈ গ'ল আৰু এতিয়া আমি অলপ ভিতৰলৈ যাম। আপোনালোকক দেখাইছোঁ সেই ভিতৰলৈ যিখিনি চাপ পুহি কিনে যাব লাগিব। এইটো এয়া হ'ল গণেশ মন্দিৰ। ইয়াতো এটা সেৱা লওঁ। সেৱাটো ল'লোঁ। এতিয়া আমি যাওঁ, ইপানে হৈ ওলাই যাব লাগিব। বাবা আমি আহিছোঁ। সেয়া কি সুন্দৰকৈ শিলতে সজাই ৰাখিছে। আৰু আমি এতিয়া ওপৰলৈ যাম। ওপৰতো আছে মন্দিৰ। এইপিনে শিলেৰেদি খুব সুন্দৰকৈ সজাই ৰাখিছে। আহক আমি এতিয়া যাওঁ ওপৰলৈ। ওম নমঃ শিৱায়। সেয়া মন্দিৰ পালোহি, ওপৰতো পালোহি আৰু ইয়াতে সেৱা এটা লওঁ। এতিয়া আমি আকৌ এইপিনে ওপৰলৈ যাম, ভিতৰলৈ। ওপৰলৈ যাম আমি এতিয়া। মিঠা কিন্তু বহুত জোচত গাইছে দেই আগলৈ। সেইপিনেও আছে সেই মন্দিৰটো। ওম নমঃ শিৱায়। এইফালে মিঠা। আমি ওপৰত উঠিছোঁ কেতিয়া। এইটোহে মেইন। ওপৰলৈ যাব পৰা আহি আছে আৰু কি সুন্দৰকৈ এইখন পাকাৰে এখন ধুনীয়া দলঙৰ দৰে বনাই দিছে। এয়া আমি এতিয়া গৈ আছোঁ মটমটীয়া বহুত। আৰু এইপিনে হৈ যাম এতিয়া আমি ফাইনেলি একেবাৰে ওপৰ কৈলাশত পাইছোঁহি। একেবাৰে শিৱ বাবা পাবলৈ আহিলোঁ। সেই শিৱ বাবালৈ একেবাৰে ওপৰত। আৰু আপোনালোকক দেখাইছোঁ মই কিমান ওপৰত আহি পালোঁ আমি। চাওক, সেই তাৰ পৰা আহিছোঁ। সেই ওম নমঃ শিৱায়, জয় শিৱ বাবা। এতিয়া একেবাৰে ওপৰত আছোঁ আৰু যামগৈ। ইয়াতো অলপ চালোঁ আৰু আপোনালোককো দেখালোঁ। আপোনালোকেও যদি কোনোবা অহা নাই ইয়ালৈ, আপোনালোকেও আহিব আৰু আমাৰ শিৱ বাবাক দৰ্শন কৰি যাবহি। আৰু ভাল লাগে কিন্তু ইয়াত আহি, ইয়াত খুব সুন্দৰ। আহক আপোনালোকেও ইয়াত শিৱ বাবাক এবাৰ দৰ্শন কৰি যাওক আহি। জয় শিৱ বাবা, ওম নমঃ শিৱায়। এইফালে শিৱ বাবাৰ হেৰি শিউখল পাত এনেকৈ লগাই থৈ হেৰি কৰি দিছে, পাৰ্থত হাগি আছে। আৰু আমাৰ এইপিনে মিতাই অলপ চেলফি লৈছে আৰু শিৱ বাবাৰ লগত। এতিয়া আমি তললৈ নামি যাওঁ আৰু ঘৰলৈ যাম আৰু এতিয়া। আৰু ইয়াত নামি গৈ আছোঁ। বহুত ওখ কিন্তু এই পাথৰবিলাক। আৰু এইখিনিত যাওঁতে অলপ সাৱধানে যাব আপোনালোকে আৰু। এই জেগাটোত যাওঁতে অলপ সাৱধানে যাব আৰু আহিলে আপোনালোকে আৰু। কাৰণ শিলৰ ওপৰত ইমান হেৰি নকৰিব, খৰ ধৰ নকৰিব, ঠিক ষ্টে কৰিব। যিকোনো কাম লাহে ধীৰে কৰিলে ভাল আৰু খৰ ধৰ কৰিলে বেয়া। সেইকাৰণে লাহে লাহে গৈ যাব লাগে। এতিয়া গৈ আছোঁ আমি। নামি আহিলোঁ এতিয়া। শিৱ বাবা, ওম নমঃ শিৱায়। যাওঁগৈ। জয় শিৱ বাবা, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। এতিয়া তললৈ গৈ আছোঁ, তললৈ নামি গৈ আছোঁ। এতিয়া ঘৰলৈ যাম। ওপৰত উঠি গৈছিলোঁ আৰু আমাৰ মন্দিৰ চৌকাষটো আপোনালোকক দেখাইছোঁ। কি সুন্দৰ পৰিৱেশ, ধুনীয়া পৰিৱেশ এটা। আৰু আমি এতিয়া যাওঁ। সেইপিনে মিতাই অলপ চেলফি অলপ লৈছে বাৰু। ওম নমঃ শিৱায়। আকৌ তললৈ যাওঁ, ঘৰলৈ যাম আৰু এতিয়া আমি ভগৱানক সেৱা কৰি আহিলোঁ। আমি এতিয়া ঘৰলৈ যাম আৰু এতিয়া তললৈ নামি গৈ আছোঁ। যথেষ্ট কিন্তু ওপৰলৈ আহিব লাগে। এতিয়া আমি গৈ আছোঁ
তললৈ। এই একেবাৰে তলত আমি এতিয়া গৈ আছোঁ আৰু আপোনালোকেও আহক আৰু শিৱ বাবাক এবাৰ দৰ্শন কৰক আৰু আমাৰ এই মহেশধাম মন্দিৰটো চাই যাওক আহি। বেছি দেৰি কৰিব নালাগে, অতি সোনকালে আহি যাওক। আৰু কি আছিলে, ৰথযাত্ৰা আছিল নেকি? কি কিমান তাৰিখে এতিয়া? 16 তাৰিখে গৈছিল নেকি? কি মাহ হ'ব? আশা মাহ বুলি কৈছে। আশা মাহৰ 16 তাৰিখে ৰথযাত্ৰা আছে। তেতিয়া বহুত মানুহ আহে, আপুনি খোজ দিবলৈ জেগা নহ'ব এই আহি থকা পথটোত। আৰু তেতিয়াই আহিব আপোনালোকে, ৰথ টানিব ভগৱানৰ নাম লৈ আৰু বহুত ভাল লাগে। আহি যাব আপোনালোকে। তেতিয়া ইয়াত বহুত কিছুমান দোকান বজাৰ মেলাৰ দৰে হয় আৰু আহিব আপোনালোকে, আশা কৰিলোঁ। আৰু জয় শিৱ বাবা। আৰু মোৰ নহয়, সকলোৰ কাৰণে মই আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ, সকলোৱে যাতে ভালে থাকে, ভালে কুশলে থাকে আৰু তাৰে কামনাৰে আহিলোঁ আৰু এতিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি। জয় শিৱ বাবা, ওম নম শিৱায়। চ' আমি তললৈ আৰু কিমান তল, অলপ দৌৰি দিওঁ। ইয়াত খৰ কোনেও নকৰিব দেই আহিলে। বাই চান্স গিৰ জানা পড়েগা তো क्या होगा पता नहीं, इसलिए धीरे धीरे चलना है। পালোঁ আহি, এতিয়া অলপ দৌৰি আহিছোঁ এইখিনি। এতিয়া আমাৰ গাড়ী থৈ দিয়া জেগা পামগৈ আৰু। মন্দিৰৰ পৰা ওলাই আহিলোঁ, ফাইনেলি ভৈয়ামো পালোঁহি আমি এতিয়া। আৰু এতিয়া মিতা গাড়ী লৈছে, আমি ঘৰলৈ যামগৈ। এইটো হ'ল গেটটো আমাৰ মন্দিৰৰ, মহেশধাম মন্দিৰৰ। আৰু আমি এতিয়া যাবলৈ আহিছোঁ, ঘৰলৈ যাম আৰু ভিডিঅ'টো আজিলৈ সিমানতে সামৰিলোঁ। আকৌ নেক্সট এটা ভিডিঅ' লগ পাম। সকলোকে বাই বাই।